বাছি চলিলো ভাবছিলো আইঠেৰ ঘৰত যা অ শাহু নাকাটি যাবা মনে দিলা ঘৰতে তাইৰ বুঢ়াটো খাম হেৰ টুকুনি জালিয়া জালিয়া পৰে লোকগীতৰ আচলতে নমস্য ব্যক্তি আছিল যোগেশ ভৰালী। যোগেশ ভৰালীও তাত সিদিনা গান গাব, লোকগীত গাব। তেতিয়া তেখেতসকলে ক'লে যে যোগেশ ভৰালী লোকগীত গাব, তাৰে আগতে ৰামচন্দ্ৰ পাঠকে কি লোকগীত গাব, নালাগে গাব। মই অলপ জিদ কৰি ধৰিলোঁ যে মই লোকগীত গাব নিদিলোঁ, মই আধুনিকটোও নাগাওঁ। তেনেকৈ কোৱাত মোক লোকগীতটো গাবলৈ অনুমতি দিলে। দিয়াৰ পিছত মই লোকগীতটো গালোঁ কেনেকৈ, তেৰেলিনৰ পেণ্ট চাৰ্ট পিন্ধি হাতত দতৰাটো লৈ নিজে বজাই যেতিয়া গাব আৰম্ভ কৰোঁ, তেতিয়া এই দূৰৰ পৰা এজন কোনোবাই চিঞৰি কৈছে, আৰু বৰপেটাৰ ভাষাতে কৈছে, ঐ বেটা ভিখাৰী, ক'ৰ পৰা আহিলি তই, গাছৰ তলত যা। এনেকৈ যেতিয়া ক'লে মোৰ হাঁহিও উঠিছে। কিন্তু মই লোকগীতটো গোৱাৰ পিছত মানে মানুহখিনি এনেধৰণে হেৰি হৈছে যে অলপ আচৰিত হৈছে। আৰু মই যে লোকগীত গাব জানো এই কথাটো তেওঁলোকে ভালকৈ মানে উপলব্ধি কৰিছে। যেনে তেনে কৰি আমাক পাৰ কৰা, যেনে